চা মই কিন্তু হাঁহলৈ সেই তুংগুৰি আনিম বুলি থোৱা পইচাকেইটা কিন্তু কিবাকে মিলাই মিলি আনিছোঁ তহঁতি সেইবুলি আকৌ পেককেইটা একদম সেই হাঁহে দানা খোৱা নিচিনা টপা টপি নাখাবি হ'ব দে হ'ব ঠিক আছে ৰাতি বহুত হ'ল সোনকালে বাক 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 সোনকালে নে কি কওঁ সোনকালে সোনকালে যাব দে যাব দে তাক হেল্ল' ঐ শুন না সহায় এটা কৰচোন এই মানে এই মালটো ক'ত পাম ন এই মানে পাৰ্টি এটাত আছিলোঁ নহয় মানে সেই বটলটো ভাগি থাকিলে হ'ল নাই যোগাৰ কৰিছে লাগিবই আমাক ঐ যেন তেন সহায় কৰ না হ'ব দে তই পিছত সেই সুধে মোলে লৈ ল'বি বহিছ মালটা দি থৈ যা আকৌ চাহ যতীন মদ বিক্ৰী কৰিলোঁ বুলি এই ৰাস্তাই ঘাটে মদ বিক্ৰী নকৰোঁ নহয় মোৰো এটা সন্মান আছে বুজিছ মুখ আছে বুলিয়েই ৰাস্তাই ঘাটে যি টি কথা নকবি হেৰো ৰাতিপুৱাৰ পৰা গধূলিলৈকে তোৰ ঘৰত মদ খোৱা মানুহে ভিৰ লাগি থাকে আৰু তই কওঁ কেলা তোৰ সন্মানৰ কথা মাথা বেয়া কৰি দিবি দে মদা হিচা ঐ যতীন মোক চম্ভালি কথা কবি বুজিছ মদ বিক্ৰী কৰিলোঁ বুলি মই মদাহী নহয় মদ বিক্ৰী কৰিছোঁ মই মোৰ ঘৰখন চলোৱাৰ খাতিৰত আৰু সেই মদ বিক্ৰী কৰি মই মোৰ ছোৱালীক ভাল কলেজত পঢ়ুৱাই আছোঁ দ্বিতীয়বাৰ যদি তই এনেকুৱা কথা কওঁ নহয় কথা বেয়া হৈ যাব কিন্তু বুকুত ধৰি কথা নকবি প্ৰথমতে তোৰ নিজৰ মাইকীক চম্ভালিবি হেৰি শুনিছে মাজনীয়ে ফোন কৰিছিলে অহা সপ্তাহত তাইৰ এডমিশ্যন আছে তাইক কেইটামান টকাৰ প্ৰয়োজন হৈছে কিমান নোৱাৰো এনেকৈ নিজৰ প্ৰয়োজনবোৰ পূৰাবলৈ মদ বিক্ৰী কৰি থাকিম কেতিয়াবা নিজকে বৰ দুখী যেন লাগে এই ঠকহে আমি মদ বিক্ৰী কৰা বন্ধ কৰিলে অইনে জানো বন্ধ কৰিব আৰু এই চৰকাৰে বোলে দেখোন কিবা লাইচেঞ্চ নে ফাইচেঞ্চ দিছে হ'ব পিছত পাতিম তুমি এতিয়া হোৱা গৈ যোৱা মই অলপমান ওলাই যাওঁ আৰে ক'ত জানো এই ৰাতিখন মই সেই বকুলতৰ ঘৰৰ পৰা আহোঁ কিবা বিহু আলোচনা আছে তুমি হোৱা গৈ যোৱা বুকুত ধৰি কথা নকবি প্ৰথমতে তোৰ নিজৰ মাইকীক চম্ভালিবি
হেল্ল'। ভাত খালা? অঁ হ'ব দিয়া, আহিবা নহয়, তেতিয়া গম পাবা। এই হ'ব দিয়া, আগতে আহি লোৱাচোন। শুলেই নেকি? অঁ পৰিছিলোঁ। এক টুকুৰ কোৱাটাৰ, 2 টুকুৰ হাফ, 3 টুকুৰ, 1 টুকুৰ কোৱাটাৰ, 1 টুকুৰ হাফ। আৰু শুনা, দুৱাৰত 3বাৰ টুকটুকাই দিবা, মই ওলাই আহিম। অ' ৰ'বা দেই। তোক আজি হে মই বিমলা ড্ৰয়িং ৰুমতে দেখুৱাম। মালতী, ঐ মালতী, দৰ্জা খোল, খোল বুলিছো নহয়, খোল। বল বল বল। কেলে ডিঙি চিঙে দাই লগাইছে হয়নে? ঐ কুকুৰ, মই তোৰ সেই কোনটো বাপেৰ ভাই হে? কোনটো বাপেৰ ভাই? দাদা বুলি ক, দাদা বুলি ক, দাদা বুলি ক। কেলে আহিছিলি হে? ঐ কেলে আহিছিলি ক? মই মানে মালতী, তই ভিতৰলৈ যা, ভিতৰলৈ যা। আজি আমাৰ সেই দাই নাই বুলিহে। কি? অ' দাই নাই হে? অ' দাই নাই বুলিহে তই আজি মোৰ ঘৰলৈ আহিছিলি। মালতী, তই তেল ঘঁহি থাক আৰু তই নেলুপাত তোৰ ৰক্তৰে ৰঞ্জিত সময়। আপুনি কিয় এনেখন কৰিছে? মই ল'ৰাটোক চিনি নাপাওঁ। অ' ভাইটি, কৈ দিয়া, কোন হয় তুমি? ক বুলিছ নহয়। মোৰ সঁচাকে দাই নাই। আমাৰ সেই আজি লগতো গ'ল, তেতিয়া ততেকে দা হচৰি দাই নাই। আৰু সেইকাৰণে আমি মদ খাবলৈ গৈছিলোঁ। আৰু সেই বটলটো ভাঙি থোৱাৰ কাৰণে আকৌ সেই মদ দিবলৈ বুলি আহিছিলোঁ। আৰু বেলেগ একো মোৰ দ্বিতীয়টোকে দা অৰ্থস্থিৰত দাই নাই। সেইটো কথা তই আগতে ক'ব লাগে আকৌ। কেইটুকুৰ মাৰিছিলি? মালতী, ফুল এটা উলিয়াই দিয়া। তেতিয়াহ'লে কিবাই হ'লহেঁতেন আজি। বাহ, মালটো যে আনিলে আৰু। ঐ, খপখন বেলেগ লগাই আনিলি যে? ঐ, তোক কিন্তু মানিছোঁ দেই। ইমান ৰাতিখন যে তই মালটো যোগাৰ কৰি আনি দিব পাৰিলি, হয় নাই আকৌ? হ'লেও কিন্তু তই দেৰি গ'লি, এইটো গুচি গ'লগৈ, দেখিলি নাই? মইহে জানো যি বিপৰ্যয় মাজেদি আনিছোঁ। কথা ক'বলৈ আহিছে। এইবোৰ হ'ব দে, হেৰি কৰ, বাক। এই এবাৰ কিন্তু নহচৰ শুনিব নালাগে দেই। খুন্দাটো লুকুৱাই থৈ এইটো বাৰ হৈ যাব। হ'ব, পানীটো কমকৈ দে। লৈ ল। ঐ, কিন্তু এটা কথা, অথনি নিয়া মালটোৰ কথা যদি পুতুল দাদাইক লগাই দিয়ে,